নমস্কাৰ, মই সংস্কৃত ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সুনীল তালুকদাৰ। বিষয় হ'ল মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীক শিক্ষামন্ত্ৰী আহ্বান কৰিছে স্কুললৈ যাবৰ কাৰণে, মহাবিদ্যালয় যাবৰ কাৰণে। কিন্তু কথাটো সিমানতে থকা নাই, কাৰণ মহাবিদ্যালয় যাব লাগিলে এতিয়া বৰ্তমান ছাত্ৰ ছাত্ৰী জেপত থাকিব 100 rupees, মানে 100 টকা থাকিব লাগিব। কাৰণ গাড়ী ভাড়া ইমানেই বৃদ্ধি কৰিছে, কাৰণ 100 টকা নহ'লে ছাত্ৰ ছাত্ৰী যাব নোৱাৰে। দেউতাকে হাজিৰা কৰি কিনে পায় 200 টকা। শিক্ষামন্ত্ৰী মহোদয় ডাঙৰীয়া, আপোনালোকৰ এটা আহ্বান, যিসমূহ গাড়ীয়ে বেছিকৈ ছাত্ৰ ছাত্ৰীৰ পৰা ধন লৈ আছে সেইসমূহ গাড়ীৰ পৰা আপুনি ব্যৱস্থা ল'বনে? যিসমূহ গাড়ীয়ে ছাত্ৰ ছাত্ৰীক দেখিলে হাতবাও দিলেও তেখেতে কয় নাই নিব নোৱাৰোঁ, গাড়ীত আমি নিব নোৱাৰোঁ। এতিয়া ছাত্ৰ ছাত্ৰী মহাবিদ্যালয় যাব কেনেকৈ? চৰকাৰলৈ এটা আহ্বান কৰিছোঁ, অতি শীঘ্ৰে এই যিসমূহ গাড়ীয়ে ডাবুল কৰি ছাত্ৰ ছাত্ৰীৰ পৰা ধন লৈ আছে এইসমূহ গাড়ীক যদি আপোনালোকে বন্ধ কৰি দিয়ে, কাৰণ ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ এখন খেল খেলি আছে। এই সংবাদ মাধ্যমৰ সকলো ব্যক্তিকে কৈছোঁ, এই নিউজটো সকলোৱে ভালকৈ দিয়ক আৰু যি ছাত্ৰ ছাত্ৰীৰ সমস্যা আছে সমাধান কৰক। দক্ষিণ কামৰূপৰ মহাবিদ্যালয় বুলি নহয়, অসমৰ সকলো মহাবিদ্যালয়তে ছাত্ৰ ছাত্ৰীৰ এনেকুৱা সমস্যাৰ সমাধান কৰিব, মানে সমস্যাত পৰিছে, সমাধান কৰিব লাগে। সকলোকে কৈছোঁ, সকলো এক হওক আৰু বিভিন্ন ছাত্ৰ ছাত্ৰী একলগ হৈছে, গোট খুলিছে এই বিষয়ে মাত মাতাৰ কাৰণে, আৰু সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে সকলো ব্যক্তিয়ে একলগ হ'ব লাগে, সকলোকে সহায় কৰিব লাগে, কাৰণ ছাত্ৰ ছাত্ৰীৰ সমস্যা সমাধান কৰিবলৈ এতিয়া নাই কোনো। সেইকাৰণে আহ্বান কৰিছোঁ শিক্ষামন্ত্ৰী মহোদয় ডাঙৰীয়া, আপোনালোকে যদি ছাত্ৰ ছাত্ৰীৰ এই সমস্যা সমাধান কৰি দিয়ে, জয় অসম।